আমাৰ সকলোৰে কেতিয়াবা নহয় কেতিয়াবা মনলৈ এটা প্ৰশ্ন আহে, অতীতৰ বিফলতাৰ সেই বোজালৈ পুনৰ আৰম্ভণি কৰাটো কিমান কষ্টকৰ হ'ব পাৰে। আকৌ আমি কেতিয়াবা ভাবোঁ, এই সকলোখিনি শেষ কৰি আকৌ যদি শূন্যৰ পৰা আৰম্ভ কৰিব পাৰিলোহেঁতেন। কিন্তু সঁচা অৰ্থত এই শূন্য পোৱাটো সম্ভৱনে? এটা কথা কি জানেনে? আমি কৰা প্ৰতিটো পদক্ষেপ আৰু আমাৰ প্ৰতিটো বিফলতাই এৰি থৈ যায় কিছু অভিজ্ঞতা, দক্ষতা, অপ্ৰত্যাশিত জ্ঞান আৰু স্মৃতি। এটা সঁচা কথা হ'ল যে আমাৰ জীৱনত স্থায়ী বিকাশৰ বাবে কোনো নতুনত্বৰ প্ৰয়োজন নাই। মাথো প্ৰয়োজন সেই থাকি যোৱা অতীতৰ অৱশিষ্টখিনি, যি আমি কেতিয়াও আঁতৰাই দিব নোৱাৰোঁ। স্ক্ৰীণত দেখা পোৱা এই গছৰ মূঢ়াটো হৈছে আমাৰ বিফলতাৰ চিহ্ন। কিন্তু তাতেই চাওকচোন, এটা কুমলীয়া সেউজীয়া কুঁহিপাত। এনেদৰে বিফলতাৰ পাছত কেনেদৰে আমি আমাৰ জীৱনত কুঁহিপাত গঢ়ি তুলিব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। এই পুৰণি গছৰ মূঢ়াটোৰ পৰা আমি এটা আমাৰ জীৱনৰ গভীৰ সত্য শিকিব পাৰোঁ। সেইটো হ'ল, জীৱনে নিজেই নিজৰ গতিপথ গঢ় দি লয়। আচলতে সেই পুৰণি মূঢ়াটো কোনো বাধা নহয়, ই হৈছে আমাৰ জীৱনৰ চলিত ইন্ধনহে। যেতিয়া আমাৰ জীৱনৰ এটা সপোন, এটা ৰিলেশ্যন বা এটা আশা আধাতে ভাঙি যায়, তাৰ বিনিময়ত আমি পোৱা সেই অভিজ্ঞতাসমূহ, আমাৰ সেই আৱেগিক শক্তিসমূহ কি হয়? আচলতে সেইসমূহ আমাৰ জীৱনত অৱশিষ্ট হিচাপে ৰৈ যায়। এইখিনিয়ে হৈছে আমাৰ অন্তৰ্নিহিত ইন্ধন, যি সদায় চলি নিজক প্ৰকাশ কৰিবলৈ বিচাৰে। এই অৱশিষ্টসমূহ আমি তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিম, যেতিয়া এই অৱশিষ্টসমূহক আমি আমাৰ বাধা বা আমাৰ দুখ হিচাপে গণ্য নকৰি ইয়াক আমাৰ ৰাইজ আপ ফিউল হিচাপে ব্যৱহাৰ কৰিম। আমি এটা কথা সকলোৱে জানো, এই বিফলতাসমূহে সদায় অতীতৰ ফালে মূৰ কৰি থাকে। কিন্তু এই বিফলতাৰ আঁৰত আমি লাভ কৰা আমাৰ অভিজ্ঞতাসমূহে সদায় আমাৰ ভৱিষ্যতৰ ফাললৈ চাই থাকে। বিফলতাৰ পৰা লাভ কৰা এই দুখবোৰ স্মৰণ কৰি দুখত ভাগি থকাতকৈও এই দুখবোৰক আমাৰ ভৱিষ্যতৰ ফাললৈ উৰা মাৰিব বিচৰা আমাৰ গাড়ীখনক ইন্ধন হিচাপে ব্যৱহাৰ কৰি উৰা মাৰিবলৈ দিয়াটোহে আমাৰ কৰ্তব্য। এইটোকে কোৱা হয় স্থিতিশীলতাৰ নীতি। আমাৰ মাজত থাকি যোৱা সেই অৱশিষ্টখিনি আমি কেতিয়াও ধ্বংস কৰিব নোৱাৰোঁ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি এই অৱশিষ্টখিনি আমাৰ কাৰণে নিজে আমি ব্যৱহাৰ কৰিম নে নকৰিম, বা কেনেদৰে ব্যৱহাৰ কৰিম। বিফলতাক শেষ বুলি নাভাবি ইয়াক আমাৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰাটোৱে হৈছে আমাৰ সফলতাৰ প্ৰথম খোজ। আৰু ইয়াৰ পাছতে সকলোৰে জীৱনত নিশ্চয়কৈ এটা সেউজীয়া কুমলীয়া কুঁহিপাত ফুলি উঠিবই। এনেদৰে নিজৰ বিফলতাসমূহ ইন্ধন হিচাপে ব্যৱহাৰ কৰি সফলতা অৰ্জন কৰা সকলে কমেণ্ট বক্সত নিজৰ ষ্টৰিবোৰ জনাবলৈ নাপাহৰিব। আপোনাৰ সফলতাৰ সংগ্ৰামত যদি আপুনি কেনেবাকৈ হাৰ মানিব বিচাৰিছিল, তেন্তে এই ভিডিঅ'টোৱে আপোনাৰ দৃষ্টিভংগী সলনি কৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ডেটছ ইট ফৰ টুডে। See you in the next one.